थांनाय माखासे गोलाव बोसोर सिगां इं 1992 मायथाइनि हारियारि दाङाबाजियाव मुंख्लं जानाय सुबुंफोरनि गोसोखांथियाव दिनै क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय कसुगाव गोजौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथाराव आदिबासि फरायसा आफाद आसुनि दैदेननायाव आदिबासि मुंख्लं सान फालिनाय जायो। बे सानखौ बोसोरफ्रोमबो 15 मे सानाव फालिनाय जायो। मख'नो गोनांदि थांनाय 1996, 1998 आरो 2014 मायथाइनि हारियारि दाङाबाजियाव थैनाय सुबुंफोरनि गोसोखांथियाव फालिनाय जायो। दिनैनि बे हाबाफारियाव आसुनि मिरु नेहाथारि रिमान सरेना बुङोदि आश्रयबादायाव थानाय आदिबासि सुबुंफोरखौ फिन थांना थाफिननो आरो न'फारसे गिदिंना थांफिननायनि राहा खालामना होनांगौ आरो आदिबासि सुबुंफोरनो हानि फाट्टा होनो दाबि दैखांदों होननानै गोख्रोङै सोरखारनिसिम दाबि खालामदों। हाबाफारियाव आदिबासि अनसाय जौगाखां गौथुमनि AWDC आफादगिरि असीम हासदाजों लोगोसे आसु आसा असबा अक्सु उराव बायदि आफादफोरनि दैदेनगिरिफोरजों लोगोसे गोबां आदिबासि माहारिनि दैदेनगिरि आरो गोबां आदिबासि माहारिनि फरायसा फरायसुलिफोराबो बाहागो लायो। कसुगाঁৱত এটা ৰিলিফ কেম্প আছে। ইয়াত 7টা গাঁৱৰ আদিবাসী ৰাইজসকল এতিয়াও বৰ্তমানলৈকে আছে। গতিকে তেওঁলোকৰ যি দুৰৱস্থা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে অসম চৰকাৰক অনতিপলমে তেওঁলোকক নিজ নিজ গাঁৱলৈ উভতাই নিবলৈ আমি আহ্বান জনাইছোঁ, যাতে নিজ নিজ গাঁৱলৈ উভতাই নি তেখেতসকলৰ যি পুনঃসংস্থাপনৰ গাঁৱত যি ব্যৱস্থা দিব লাগে সেই ব্যৱস্থা যাতে অসম চৰকাৰেও কৰে। আৰু লগে লগে BTC চৰকাৰকো আহ্বান জনাইছোঁ, কিয়নো মাটি বাৰীৰ যি ব্যৱস্থা দিব লাগে BTC চৰকাৰৰ হাতত আছে। গতিকে BTC চৰকাৰেও এই সংক্ৰান্তত যাতে উচিত এটা ব্যৱস্থা লয়, তাৰ কাৰণে মই দাবী উত্থাপন কৰি মই ৰিকুৱেষ্ট এটা BTC চৰকাৰলৈ পঠাইছোঁ। আজি 15 মে আৰু এই 15 মে তাৰিখত আদিবাসীসকলে কলা দিৱস হিচাপে উদযাপন কৰে প্ৰতি বছৰে। ঠিক তেনেদৰে এইবাৰো এই বেলিও গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত থকা কচুগাঁও এই ফুটবল ফিল্ডত কচুগাঁও অঞ্চলত থকা আদিবাসীৰ বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰচেষ্টাত এই কলা দিৱসখন উদযাপিত হৈছে। আৰু ইয়াৰ তাৎপৰ্য হ'ল যোৱা 1996 চনত অসমৰ 3টা ডিষ্ট্ৰিক্ট, বিশেষকৈ ক'বলৈ গ'লে তেতিয়াৰ বঙাইগাঁও, কোকৰাঝাৰ আৰু ধুবুৰী, এই 3টা ডিষ্ট্ৰিক্টত 2টা জনগোষ্ঠীৰ মাজত এটা গোষ্ঠীগত সংঘৰ্ষ লাগিছিল। আৰু সেই সূত্ৰপাত আজিৰ তাৰিখৰ পৰা আৰম্ভ হৈছিল। আৰু উক্ত সংঘৰ্ষত বহু নিৰীহ আদিবাসী ভাই ভনী, মা দেউতা সকলে নিজৰ বহুমূলীয়া জীৱন ত্যাগ দিবলগীয়া হ'ল। বহুতক হত্যা কৰা হ'ল, নিৰ্মমভাৱে হত্যা কৰা হ'ল। আৰু উক্ত দিনটোৱে আজি ইয়াত স্মৰণ কৰা হৈছে। ইয়াত প্ৰথমে পতাকা উত্তোলনৰ কাৰ্যসূচী আছিলে, তাৰপিছত শ্বহীদ বেদীত মাল্যাৰ্পণ, আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যিসকলে তেতিয়াৰ দিনত বৈৰীৰ বা আততায়ীৰ দ্বাৰা মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেখেতসকলৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু লগে লগে মই আহ্বান ৰাখিব বিচাৰিছোঁ আজিৰ এই বিশেষ দিনটো থাকিলেহে উন্নতি থাকিব। গতিকে নিশ্চয়কৈ বৰ্তমানৰ যি চৰকাৰ আছে, চৰকাৰেও অহৰহ চেষ্টা কৰি আছে শান্তি প্ৰতিষ্ঠা কৰিবলৈ। আৰু বিশেষভাৱে আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে চৰকাৰৰ ওচৰত মই আহ্বান ৰাখিম বা দাবীও ৰাখিম যে যোৱা 1996, 98 আৰু 2014 যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিলে আদিবাসী লোক, আজিলৈকে হয়তো পূৰ্ণ পৰ্যায়ৰ পুনঃসংস্থাপনৰ ব্যৱস্থা চৰকাৰে দিব পৰা নাই। গতিকে মই ব্যক্তিগতভাৱে দাবী উত্থাপন কৰিছোঁ যাতে চৰকাৰে অনতিপলমে উচিত যি পুনঃসংস্থাপনৰ ব্যৱস্থা ক্ষতিগ্ৰস্ত লোকসকলক দিয়ে। আৰু যিসকল লোক মৃত্যুবৰণ কৰিলে বা যিসকলক মাৰি দিয়া হ'ল
সেই লোকসকলে উচিত ব্যৱস্থা যাতে পায়, উচিত ন্যায় যাতে পায়, আৰু যিসকল লোক আজিলৈকে মিচিং হৈ আছে সেই মিচিং হোৱা লোকসকলেও যাতে চৰকাৰৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজেদি তেওঁলোককো যাতে এটা ব্যৱস্থাত লৈ আনে। আৰু আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰাও আমি মাজে মাজে অসম আৰু ভাৰত চৰকাৰক কৈ আহি আছোঁ যে 1996, 98 আৰু 2014 ক্ষতিগ্ৰস্ত হোৱা লোকসকলে যাতে পূৰ্ণ পৰ্যায়ৰ পুনঃসংস্থাপন পায় তাৰো আমি প্ৰেছাৰ ক্ৰিয়েট কৰি আছোঁ। আৰু খুব সম্ভৱ আমাৰ দৃঢ় বিশ্বাস আছে বৰ্তমানৰ চৰকাৰে সেইটোৰ ওপৰত চিন্তা চৰ্চা অব্যাহত ৰাখিছে আৰু সময়মতে হয়তো পুনঃসংস্থাপনৰ যি ব্যৱস্থা দিবলগীয়া আছে সেইখিনি মোকলাই দিব। আজি কোকৰাঝাৰৰ অন্তৰ্গত কচুগাঁৱত আজি আমি কলা দিৱস উদযাপন কৰিছোঁ। দুৰ্লয় মাহা, এই দুৰ্লয় মাহা আমি বিগত 28 বছৰে আমি পালন কৰি আহিছোঁ। আমি সকলোৱে জানো 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে সেই গোষ্ঠীগত সংঘৰ্ষ আৰম্ভণি এই 15 মে তাৰিখে আৰম্ভ হৈছিলে আৰু এই 15 মে তাৰিখত আৰু 2 লাখতকৈ অধিক পৰিয়ালে নিজৰ গৃহ এৰি শৰণাৰ্থীত সংস্থাপন হৈছিলে। আৰু এই শৰণাৰ্থী শিবিৰত স্থাপন হোৱাৰ লগে লগেই এই চাওতাল, আদিবাসী, ওৰাং, মুণ্ডা এই জনগোষ্ঠীৰ দুৰৱস্থা আৰম্ভ হৈছিলে। আমি সকলোৱে জানো আজিৰ দিনত যেহেতু গোষ্ঠী সংঘৰ্ষ আৰম্ভ হৈছিলে আৰু এই গোষ্ঠী সংঘৰ্ষক আমি কলা দিৱস হিচাপে উদযাপন কৰিছোঁ। আৰু এই সুযোগতেই আমি সমূহ আদিবাসী জাতীয় সংগঠন, চাওতাল জাতীয় সংগঠনে যিসকল এই 15 মে তাৰিখে শ্বহীদ হ'ল এই শ্বহীদসকলক আমি স্মৰণ কৰিছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে ইয়াত আশা, আছু, আৰচু, আছুৱা আৰু কৰ্মকাৰ ছাত্ৰ সন্থা আমি সকলোৱে নিজৰ জাতীয় সংগঠনৰ পতাকা উত্তোলন কৰিছোঁ। আৰু এই জাতীয় পতাকা আমি সাধাৰণভাৱেই অৰ্ধ উত্তোলন কৰিছোঁ আৰু ইয়াত শ্বহীদ মাল্যৰ্পণ কৰা হৈছে। এইখিনি সময়ত আমি ক'ব বিচাৰিছোঁ যে এই বিগত 29 বছৰে এই আদিবাসী সমাজখনক, চাওতাল সমাজখনক অসম চৰকাৰে বা BTC চৰকাৰে অতিকৈ অধিক প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে। আমি বাৰম্বাৰ এই 29 বছৰে জাতীয় সংগঠন সজাগ হোৱাৰ পিছত, সচেতন হোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ। জনজাতিকৰণৰ ক্ষেত্ৰতে হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থ সামাজিকৰ ক্ষেত্ৰতে হওক। কিন্তু এই আজিৰ দিনত আমি অতিকৈ দুখ অনুভৱ কৰিছোঁ যে এই আদিবাসী সমাজৰ যি ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰ কিন্তু অসম চৰকাৰে সমাধান কৰিব নোৱাৰিলে। আৰু এই ভূমিৰ অধিকাৰ সমাধান নোহোৱাৰ কাৰণে আজি আমাৰ শৰণাৰ্থীত 29 বছৰে আজি বসবাস কৰিবলগীয়া হৈছে। এই 29 বছৰে বসবাস কৰি থকা আদিবাসী বা চাওতাল সমাজৰ পৰিয়ালসকল এই পৰিয়ালসকলে স্ব ইচ্ছাই বসবাস কৰি থকা নাই। ইয়াৰ সংস্থাপনৰ ব্যৱস্থাৰ উপযুক্ত ক্ষতিপূৰণ অসম চৰকাৰে দিব নোৱাৰাৰ খাতিৰত আজি ইহঁতে এই শৰণাৰ্থী শিবিৰত আছে। আমি বিশেষকৈ এইটো সময়ত ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ আৰু BTC চৰকাৰ এই বনাঞ্চলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত সজাগ হ'ব লাগে, সচেতন হ'ব লাগে আৰু নীতিবাচক এক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আজি বনাঞ্চলত বেছিভাগ মানুহে বসবাস কৰি থকাৰ সময়তে আমি আমাৰ ভূমিৰ অধিকাৰখিনি পোৱা নাই। গোষ্ঠীটোৱে নিজৰ স্থানত সংস্থাপন হ'ব পৰা নাই আৰু ইয়াৰ সংস্থাপন হ'ব নোৱাৰা আৰু আঁৰত এই জনগোষ্ঠীটো কিন্তু 42,000 পৰিয়ালক আজি পৰ্যন্ত সিহঁতে ক্ষতিপূৰণ দিব পৰা নাই। আৰু এই 42,000 পৰিয়ালক ক্ষতিপূৰণ দিব নোৱাৰা অসম চৰকাৰে কেনেকৈ আদিবাসী সমাজৰ লগত, চাওতাল সমাজৰ লগত এই জনজাতিকৰণৰ বিষয়টো আলোচনা কৰিব পাৰে, কেনেকৈ ভূমি সংস্থাপনৰ বিষয়টো আলোচনা কৰিব পাৰে, কেনেকৈ আৰ্থ সামাজিকৰ বিষয়টো আলোচনা কৰিব পাৰে। অকল আৰ্থিক সাহায্য প্ৰদান কৰিব নোৱাৰা অসম চৰকাৰ এক নীলাজ চৰকাৰ বুলি অনুভৱ কৰিছোঁ। এই দায়িত্ব থকাৰ সত্ত্বেও নিজৰ দায়িত্ব পালন কৰিব নোৱাৰাটো আজি এই 42,000 পৰিয়ালৰ এক অন্যায়ৰ পথত অসম চৰকাৰে ঠেলি দিয়া বুলি আমি অনুভৱ কৰিছোঁ। এতিয়া চাওক 29 বছৰে যিকেইটা শৰণাৰ্থী শিবিৰ আছিলে 29 বছৰে এই শৰণাৰ্থী শিবিৰত থকা মানুহসকলক প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। এই মানুহখিনি 29 বছৰে নিজৰ আত্মবলৰ জৰিয়তেহে জীয়াই আছে। গতিকে অসম চৰকাৰে এই শৰণাৰ্থী থকা শিবিৰৰ মানুহবিলাকৰ কাৰণে অকল পচা চাউলৰ বাহিৰে একো প্ৰদান কৰা নাই। এই খোৱা জল জীৱন আঁচনি যিখিনি ৰূপায়ণ কৰা হৈছে, এই মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি পানীৰ প্ৰয়োজন, সেই পানীখিনি যদি মানুহবিলাকে নদীৰ পানীখিনি বুটলি লৈ খাবলগীয়া হৈছে, তেতিয়াহ'লে আমি সকলোৱে অনুমান কৰিব পাৰোঁ যে অসম চৰকাৰৰ দায়িত্ব কি ৰূপায়ণ কৰিছে। আমি বিচাৰিছোঁ, আমি
গোটেই জীৱন শৰণাৰ্থী শিবিৰত থাকিব বিচৰা নাই। এই মানুহবিলাকক সংস্থাপনৰ নামত অসম চৰকাৰে ভেকু ভাওনা কৰিব নালাগে। সংস্থাপনৰ নামত যি 50,000 টকা প্ৰদান কৰাৰ কথা আছিল, 30 বছৰ আগৰ কথা 50,000 টকা দিয়াৰ কথা, আজিলৈকে 10,000 টকা অসম চৰকাৰে মোকলাই দিব নোৱাৰাটো এই চাওতাল জনগোষ্ঠীৰ অৱনতিৰ ক্ষেত্ৰত, চাওতাল জনগোষ্ঠীৰ অৰ্থ সামাজিকৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰৰ এটা ষড়যন্ত্ৰ যে জড়িত হৈ আছে তাক আমি অনুমান কৰিব পাৰিছো।